Hello everyone, মই কবি মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক লৈ আহিছোঁ এটা নতুন ৰেচিপিটো হৈছে চিৰা আৰু মেগী। চিৰা আৰু মেগী মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম আৰু তেনেহ'লে চাওক মোৰ ভিডিঅ'টো। আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে চাওক মোৰ ভিডিঅ'টো, মই মেগী আৰু চিৰিৰ ৰেচিপি কেনেকৈ বনাওঁ। হেল্ল' এভৰিৱান, মোৰ আজিৰ ৰেচিপিটো হৈছে চিৰা আৰু মেগী। মই কেনেকৈ বনাম সেইটো আপোনালোকক দেখুৱাম, আজিলৈকে চাই থাকিব। এই ৰেচিপিটো বনাবৰ কাৰণে মোক কি কি প্ৰয়োজন হ'ব সেইখিনি মই আপোনালোকক দেখুৱাই লৈছোঁ। মই ইয়াতে চিৰা বাতিত তিয়াই থৈছোঁ ধুনীয়াকৈ ধুই পেলাই, আৰু ইয়াতে অলপ লৈছোঁ বেচন 2 চামুচ জোখৰ, আৰু ইয়াতে অলপ লৈছোঁ মই 2 চামুচ জোখৰ ডাঙৰ চামুচৰ আটা অলপ লৈছোঁ, আৰু সিফালে মই লচুন কাটি থৈছোঁ এনেকৈ, ইফালে নৰসিংহৰ পাত আৰু বিলাহী এটা, আলু বইল কৰি থৈছোঁ মই এনেকৈ, আৰু পিঁয়াজ 2টা কাটি ল'লোঁ। আৰু এই মেগীটো লৈ মই কেনেকৈ চিৰাৰ ৰেচিপি এটা বনাম আপোনালোকক দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চাওক তেনেহ'লে মোৰ ভিডিঅ'টো মই আজি কেনেকৈ বনাম আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। এনেকৈ মই চিৰাখিনি চাকনিৰ এটাৰ সহায়ত এনেকৈ ধুনীয়াকৈ ধুই ল'লোঁ, পানীখিনি সৰকিবলৈ দি লৈছোঁ। আৰু মই ইয়াতে চিৰাটো এতিয়া এটা ডাঙৰ গামলাত লৈ লৈছোঁ, ধুনীয়াকৈ সেইটো মঠিব লাগিব। আৰু মই ইয়াতে আদা নহৰু আৰু পিঁয়াজ গোটেইখিনি মই এটা মিক্সিত এইটো মিক্স কৰি ল'লোঁ সানিবলৈ সুবিধা হ'বৰ কাৰণে। আৰু ইয়াতে মই দিছোঁ জলকীয়া, হালধি আৰু ধনিয়া গুড়ি, ইয়াতে এড কৰি দিম। আৰু ইয়াতে আলু বইল কৰা আৰু আলুটো মই ইয়াতে এনেকৈ ঘূৰি কৰি ভাঙি দিম, আৰু এইটো ধুনীয়াকৈ এইটো মঠি ল'ম, আৰু চাই থাকিব ভিডিঅ'টো। এনেকৈ মই চিৰা আৰু আলুৰ কিবাখিনি মই দমখিনি এনেকৈ বনাই ল'লোঁ। তাৰপিছত এনেকৈ বনোৱাৰ পাছত এনেকৈ মেগী ঘূৰিখিনি তেনেকৈ মই দি দিলোঁ। মেগীখিনি মই মিক্সি জাৰ এনেকৈ ঘূৰি কৰি লৈছিলোঁ, আৰু এনেকৈ দি দিম। কেৰাহীত ৰিফাইন তেল দিছোঁ মই, ৰিফাইন তেল গৰম হৈ গ'ল, মই এটা এটাকৈ এনেকৈ দি দিছোঁ পিঠাখিনি এনেকৈ দি দিছোঁ। এনেকৈ সোনকালে উঠাবলগীয়া হয়, কাৰণ ইয়াতে মেগী দিছোঁ, মেগীটো সোনকালে সিজি যায় আৰু পুৰি যায়, সেইটো কাৰণে সোনকালে লৰাবলগীয়া হয়, নহ'লে এনেকৈ ৰঙচুৱা হৈ যায়। ধুনীয়াকৈ সিজি আহিছে মোৰ পিঠাখিনি, চাই থাকিব মই কেনেকৈ ধুনীয়াকৈ বনাই। মোৰ পিঠাখিনি সিজি আহিছে, চিৰা আৰু মেগীৰ পিঠাখিনি হেল্ল' এভৰিৱান, মোৰ চিৰা আৰু
মেগীৰ ৰেচিপিখিনি ৰেডি হৈ গ'ল আৰু খাবলৈ বহুত টেষ্টি হৈছে সেইটো। আৰু ইফালে টমেট' চচ, আৰু এনেকৈ আপোনালোকে যদি খোৱা নাই খাই চাব, খাবলৈ বহুত টেষ্টি হৈছে। আৰু আপোনালোকেও এনেকৈ বনাই খাই চাব। আৰু মোৰ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।